দুপৰীয়া খাই বৈ অলপ শুইছিলোঁ। এতিয়া শুই উঠি আহিলোঁ। ইমান গৰম নহয়, সেয়েহে মানে ফ্ৰিজটোকে খুলিছোঁ আৰু গৰমত মানে থাকিব নোৱাৰিছোঁ আৰু অলপ ফ্ৰিজৰ ঠাণ্ডাটো লৈ লৈছোঁ। এয়া ফ্ৰিজৰ পৰা কিবা এটা উলিয়াই আনিছোঁ। কি আনিছোঁ তাকে চাওঁচোন, ৰ'ব, চাই থাকক আপোনালোকেও। ইমান ডাঙৰ ডাঙৰ কল দেখিছেনে? ইমান ডাঙৰ কল। কল বাৰু আপোনালোকে ফ্ৰিজত থয়নে? মই হ'লে থওঁ, কাৰণ বেয়া হৈ যায় ইমান ডাঙৰ ডাঙৰ কল। গতিকে যাতে বেয়া নহয় সেয়েহে অলপ থৈ দিওঁ। আৰু এতিয়ানো কি কৰোঁ কলেৰে তাকে চাওঁ আহকচোন। ইফালে কলখিনি মই বাকলি গুচাই ল'লোঁ আৰু মই এয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি আছোঁ। প্ৰথমতে মই আপোনালোকক স্বাগতম জনোৱাই নাই নহয়। মই আপোনালোক সকলোকে মোৰ ৰুনুমনিজ লাইফ ৱৰ্কলৈ মই স্বাগতম জনাইছোঁ। আৰু এই কলখিনি যে মই মিক্সাৰত দিছিলোঁ, তাত মই অলপ পিঠাগুড়ি দিছোঁ, অলপ বেকিং পাউডাৰ, অলপ বেকিং চ'ডা, অলপ চেনি, আৰু এইখিনি এতিয়া মই মিক্স কৰি ল'ম। মানে ইমানেই গৰম। আৰু অলপ দিছোঁ নিমখ। ইমান গৰম নহয়, মানে আপোনাক কি ক'ম আৰু। শুই উঠিলোঁ, শুই উঠি কি খাওঁ কি নাখাওঁ লাগিছে। সেয়েহে ফ্ৰিজটো খুলি কলকেইটা উলিয়াই আনি ইয়াতে দুটা কলৰ মই গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু আবেলি চাহকাপ খাবৰ কাৰণে মই এয়া কলপিঠা বনাই লৈছোঁ। মই ৰিফাইন দিছোঁ কেৰাহীত। অলপ মই ঘি দি দিম ৰিফাইনৰ লগত। আৰু এয়া মই কেৰাহীত দি গৈছোঁ। একদম ঘৰত থকা ভাগেৰে মানে আপোনালোকৰ আগত ওলাইছোঁ। গতিকে কোনেও নাহাঁহিব দেই। ঘৰত যেনেকৈ আছোঁ তেনেধৰণেৰে ওলাইছোঁ। ইমান গৰম নহয়, একো কৰিবলৈ ইচ্ছা নাযায়। আৰু আবেলি চাহকাপ খাওঁ বুলি ভাবিলোঁ। গতিকে কল আছিলে কাৰণে কলপিঠা কেইটামানকে বনাই, মই আগতে কলপিঠা ৰেচিপি আপোনালোকক দিছোঁৱেই। তথাপিও আবেলি চাহকাপ ক'লে কি কিনো যোগাৰ কৰিছোঁ তাকে চাওকচোন। আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। আপোনালোকৰ মৰম চেনেহৰ মাজেৰেই আমি ভিডিঅ' এটি কৰিবৰ কাৰণে প্ৰেৰণা পাওঁ, নহয়নে বাৰু? আৰু এইফালে মই পানী বহালোঁ চাহৰ কাৰণে। আৰু এইফালে অলপ পিঠা সেইকেইটাও মই ইয়াত দি দিছোঁ, গাখীৰ দিছোঁ। এনেধৰণেৰে আপোনালোকে বাৰু চাহকাপ খাবলৈ ইচ্ছা নাযায়নে বাৰু? আৰু মই চাহপাত দি দিছোঁ। যদিও গৰম, তথাপিও চাহ একাপ শুই উঠি খাবৰ কাৰণে ইচ্ছা যায়েই। সেয়েহে চাহকাপ কৰিলোঁ। আৰু কিবা এটা মন গ'ল, ভাবিলোঁ আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁচোন। এফালে মোৰ চাহ উতলিছে। আপোনালোকে কেনে পায় জনাব দেই, কমেণ্ট কৰিব। আৰু যিসকল নতুন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটিলৈ আহিছে, প্লিজ তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে। আৰু মোৰ চাহ এয়া হৈছে। মোৰ চাহ ৰেডি হৈ গৈছে। মই দুটা কাপ লৈছোঁ, কাৰণ মিষ্টাৰ আৰু মই দুয়োজনেই খাম। তেওঁ মানে অলপ বাৰীত কাম কৰি আছে। আৰু কাম মানে কি আৰু, অলপ তামোল পুলি পচোৱা আছিলে, এইবোৰকে কিবা বন এডাল দুডাল উঘালি আছে। আৰু চাহ একাপ খোৱাৰ কথাও কৈ আছে, সেয়েহে চাহকাপ কৰিলোঁ। গতিকে এতিয়া দুয়োজনে চাহ খাম। এয়া মোৰ চাহ ৰেডি। তেন্তে ব'লক ডাইনিং টেবুললৈ যাওঁ চাহকাপ খাবৰ কাৰণে।
কলপিঠা খাবলৈ বৰ ভাল লাগে আৰু এনেধৰণে চাহৰ লগত যদি আমি খাওঁ সঁচাকৈ ইমান ভাল লাগে নহয়। আৰু এটা আপোনালোকে মন কৰিলেনে, মই কিন্তু চাহত চেনি দিয়া নাছিলোঁ, কিয় পিঠাটোৰে অলপ মিঠা আছেই, গতিকে মিঠাও কম খাওঁ। এইফালে কলপিঠা আৰু এইফালে চামোচাও আছে, গতিকে এটা মিঠা এটা নিমখীয়া আবেলি চাহকাপ সঁচাকৈয়ে জুতি লগা। দুয়োজনীয়ে চাহ খাবলৈ লৈছোঁ। মোৰ অৱস্থা দেখিছেনে, ঘামি জামি অৱস্থা নাই আৰু। আপোনালোকৰ আগত ওলাবলৈকে লাজ লাগিছে, তথাপিও আৰু কৰিছোঁ যেতিয়া ন, এতিয়া চাহকাপ খাওঁ। আৰু মিষ্টাৰে তেওঁক দেখুৱাবলৈ মানা কৰিছে, গতিকে তেওঁ পূৰা ঘামি জামি আছে, সেয়েহে দেখুওৱা নাই। সঁচাকৈ ইমান টেষ্টি নহয়, আপোনালোকেও এনেধৰণেৰে চাহকাপ খাবচোন। মানে এবাৰলৈ হ'লেও ক'ব আৰু ইমান টেষ্টি। সঁচাই বহুত ভাল লাগিছে চাহকাপ খাই। কমেণ্ট কৰিব দেই কেনে পায়। কাৰণ এটা কলপিঠা খালোঁ, এতিয়া এটা চামোচা খাই চাওঁ। এই পেকেটত যে আহে বৰ বেছি নাথাকে, 50 ৰুপিজ লয়। সঁচাকৈ চামোচাকেইটা খাই বৰ ভাল লাগে আৰু একদম মচমচীয়া হৈ থাকে, গতিকে খাই ভাল লাগে। সেয়েহে আবেলি চাহকাপৰ জুতি ল'লোঁ ইমান গৰমৰ মাজেদিও। প্লিজ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ এটি নতুন ভিডিঅ' লৈ মই ৰুনুমণি আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়াহ'লে